নমস্কাৰ বন্ধু বান্ধৱীসকল, চুমিৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ আমাৰ গাহৰিখিনি। আমি গাহৰি পুহি কেনেকৈ বছৰেকত 1.5 লাখ টকা ইনকম কৰিছোঁ সেইটো জানিবৰ বাবে ভিডিঅ'টো শেষৰলৈকে চাওক। এইখিনি গাহৰি পোৱালি চাওক। মাত্ৰ 2জনী গাহৰি পুহিলে আপুনি বছৰেকত 1.5 লাখ টকা ইনকম কেনেকৈ কৰিব সেয়া জানিবৰ বাবে আৰু গাহৰি চাওঁগৈ বলক। এয়া চাওক, আৰু এজনী গাহৰি দেখাইছোঁ। এইজনী গাভিনী হৈ আছে, পোৱালি দিবলৈ বেছি দিন নাই। এজনী গাহৰি আপোনালোকক দেখাই আছোঁ। এতিয়া 1.5 লাখ টকা কেনেকৈ ইনকম কৰিব সেইটো জানিবলৈ ভিতৰলৈ যাওঁ। গাহৰি পুহি বছৰেকত ইনকম কৰি আছোঁ 1.5 লাখ টকা, কিন্তু কেনেকৈ কৰিছোঁ। 2জনী গাহৰিয়ে আমি গাভিনী কৰোঁ আৰু পোৱালি দিওঁ। এজনী গাহৰিয়ে 12টাকৈ পোৱালি দিলেও 2জনী গাহৰিত হ'ব 24টা পোৱালি। 24টা গাহৰিৰ পোৱালিৰ দাম হৈ গ'ল 1,20,000 টকা। এটা পোৱালিৰ দাম 5,000 টকা। 24টাৰ দাম হ'ল 1,20,000 টকা। আৰু গাহৰিকেইজনী মাককেইজনীৰ দাম এজনীত 15,000কৈ হ'লেও 2জনীত 30,000 টকা। তেনেকৈ আমি গাহৰি পুহি আছোঁ আৰু বছৰেকত 1.5 লাখ টকা ইনকম কৰি আছোঁ। আৰু মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে এটা সুন্দৰ মন্তব্য জনাবলৈ নাপাহৰিব।